दोस्तों वेलकम चैनल बाय आदित्य ब्लॉग दोस्तों आज আপোনালোকলৈ এখন নাট আগবাঢ়িছোঁ সেইখন হৈছে শকুনি প্ৰতিশোধ আৰু সেইখন নাট অনুষ্ঠিত হৈছিল আমাৰ স্বামীৰ নামঘৰত য'ত কণ শিশুৱে অভিনয় কৰিছে আৰু সেই কণ শিশু যাতে আগলৈ আগবাঢ়ি যায় তাকে আশীৰ্বাদ কৰিব আৰু নাটকখন আগবাঢ়িছে নাটকখন হৈছে শকুনি প্ৰতিশোধ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিব গতিকে নাটকখন উপভোগ কৰক চাওক
এইবার পাইছি যদি গন্তার
ভাৰত যুদ্ধ গৌৰ পাণ্ডৱ উভয় পক্ষৰ চল কৰি কবচ নিদ্ৰা পাণ্ডৱৰে পক্ষ কৰি গ্ৰহণ এক অক্ষ যুদ্ধনৰ ইচ্ছামতে মই
মধুরা। তুমি অন্ধক্ষেপী, তুমি ক্ষত জীবিত ভান্ডার শ্রেষ্ঠ, আর ওই ক্ষত পেতা তোমার কনিষ্ঠ। তোমাদের মধ্যে ইমান প্রভেদ, অর্থাৎ ইমান অভেদ। তুমি মোর মরমত আর মই তোমার और विस्मरणाय दिगंत लह लह चिपड़ अग्नि জ্বলি উঠিছে। এটি দুটি করি পতঙ্গ ঝাঁপিছে। আর খাইথনায় ও কার খাইথনায় নির্বাপন করে। আর খাইথনায় না নির্বাপিত করে। আমি পরাজিত। তুমি কিন্তু সুন্দর মিশা কথা কবটা খাইল। মিশা নহয় বাবা, সত্য। তো কি শুনিল তোর না সাহায্য বেজাল করিল আৰু কি হব বাবা? কি বেজাল কৰা কথা খুঁজা হইল? আজি মোৰ বুকু ভাগি গ'ল। চকুৰ আগত অন্ধকাৰ দেখিছো। তুমি কি শুনালাহি? কি শুনালাহি? ধৈৰ্য নেহি বাবা। তুমি যদি অধৈৰ্য হোৱা তোৰ যুদ্ধৰ কোনে সান্তনা ঠিক কৈছ। মই অধৈৰ্য হোৱা অনুচিত। এতিয়াও সময় আছে। এতিয়া বুজিব পাৰিছো ভিতৰত কথা আছে। আৰু যাও ভাবিব সেই ভাতটির কলিকাতে রাতে কিংবা আদিবে আসবা আমরা এটা স্থাপন করি क्या दुगुना रखा क्या फेरबा ইহকাল পরকাল সহায় হোৱা কথাও বৰ্তমান নহয় বিদ্যুৎ। এতিয়াও নহয়। ৰাজ্যৰ ৰাজপথ ভাই ককাইতকৈ ডাঙৰ নহয়। কিন্তু সেই ৰচিলাকে অযাচিতে অগতিক
কলঙ্কৰ কালিমা সানি শৈশৱৰ পৰা অপমান কদা তেতিয়াৰ জননীয়ে নাকালিলে প্ৰাণ হিত গুৰুদ্ধ বুলি গুৰু দুৰ্নাই অস্ত্ৰ শিক্ষা নিদিলে কিনা দুৰ্পতি কৰ্মৰ বিনা হিত বুলি নিজ বুলি দুৰ্মত বালাই কৰে অপমান সুতজ্ঞ কৰো বৰ পাৰিলে না আৰু তেতিয়া ৰহস্যভাৱে পদ্মা জীৱন ৰহস্য মোৰ গোপনে আছিল কুমাৰী আছিল মোৰ জননী যেতিয়া আদিত্য তেজত দেখা পালে কৰ্ণক তোমাৰ কলংকৰ চেকাৰ হৈ নিকা কৰিব উপায় আছিল নিকহৈ নিৰ্দিকু কিছু জ্ঞান কৰি পুতলাৰ অগাধৰা প্ৰিয়ে নদীত বিসৰ্জন দিয়া নিদিব নহলে যেন নাথাকে নাৰীৰ সতীৰ্থ মহিমা সহস্ৰ পাণ্ডৱ লক্ষ্য লক্ষ্য দ্ৰৌপদী নন্দনে এই পৃথিৱীৰ বান্ধৱ মই সকলো জানো সেইবাবে তোমাক আজি প্ৰেৰণা মই দুখন পাণ্ডৱৰ বুদ্ধিৰ পৰীক্ষা উদং জানি থবা অন্যায় খবৰ কৰি কুৰুক্ষেত্ৰত কলংকিত নকৰিবা অন্যায় খবৰ কৰি ভোটটো নাশ কৰিব নোৱাৰিবা প্ৰচণ্ড বঁটা বিজয়ী ৰজা দুৰ্যোধনে লক্ষ্য লক্ষ্য সৈন্যৰ সৈতে পঞ্চভাই পাণ্ডৱৰ সন্মুখীন হ'ব খোজে ধ্বংস হ'ব বুলি আজি ধৰ্ম লাগে আজি পুণ্য লাগে অতদিন কত ছিল দৈত্য ধর্ম নকৰিবলৈ কি কি স্বাভাৱ অভিনয় নকৰিব মহাৰাজ সেই কুৰুক্ষেত্ৰৰ মহাৰণৰ কাৰণে গৌৰৱৰ বিকাশ এই ক্ষেত্ৰত আপুনি বেছি দায়ী মহাৰাজ বেছি দায়ী আহিছে ৰাণী আহিছে আহিবলৈ দিয়া ৰাণী আহিবলৈ দিয়া মোৰ মোৰ ঘূৰাইছে লৈ যোৱা যাবলৈ তুমি বোলে মোক মাতি পঠিয়াইছিলা তোক মই মাতিছিলো তেন্তে কোৱাই কিয় মতা তোমাৰ হৈছে কি তুমি নামাতা মোৰ একো কোৱা নাই তেন্তে কোৱাই তোমাৰ আদেশত কুৰুক্ষেত্ৰৰ পৰা মই
জয় হব পিতা মতে কতিলে রহস্য আৰু যদি হয় পৰাজয় তোমার সন্তান নয় নাই মোর মৃত্যু হয় পাণ্ডৱৰ জয় এটা শব্দ আৰু কৌৰৱৰ পৰাজয় এটা পৰিকল্পনা কুৰুক্ষেত্ৰ অংশ পাণ্ডৱ মৃত দেহ ওপৰত জ্ঞান সকলে মাংস পিণ্ড জনাজনা কৰিব এই দিনা আমাৰ কিমান আনন্দ হ'ব সেই শুভ দিনলৈ আৰু বেছি পৰ নাই মুছাখন সেই শুভ দিন আহিছে আহিবই লাগিব দুই যুদ্ধনৰ দুখাখনৰ গদা আৰু কৰ্ণৰ প্ৰভাচিত আৰু শকুনিৰ মন্ত্ৰণা ধেমালি কথা নহয় এইদিনা আহিবই লাগিব আৰু আপুনি অলপ অপেক্ষা কৰক মই এই সংবাদ কৃষ্ণ তুমি হ'ব পাৰা জননী ভগৱান তথাপি পাৰ্থৰ মৃত্যুত হস্তক্ষেপ কৰিলে নহ'ব পাৰ্থক ৰাখিব নোৱাৰিবা পাণ্ডৱৰ পৰাজয় বাৰ্তা শুনি সুখী হলো তিৰস্কাৰ নকৰিবা কথা তিৰস্কাৰ কৰা নাই থকা তোমাৰ গুণানুকীৰ্তনে কৰি সখা কি কৰ্ণ এতিয়াও জীয়াই আছে এটা সামান্য পুৰুষে নাই বল আজি কেনে ব্যৱহাৰ কৌৰৱৰ শ্ৰেষ্ঠ সেনাপতি বীৰ অজ্ঞানী মহাৰথী কৰ্ণৰ যোগ্য ব্যৱহাৰ পাণ্ডৱক ধৈৰ্য নকৰিবা ক্ষিপ্ত নকৰিবা ভকতি দেখুৱাবলৈ তুমি মোৰ নাৰী জ্ঞান কৰি সংগ্ৰাস জানো মহাৰাজ তুমি পচন্দ পতা তুমি নোহোৱাৰ মান নিসহায় নিৰ্ধনী কৰ্ণ কৰিছিলা যেতিয়া ৰাজ্যদান কৰ্ণ সহ্য নকৰে এনে অপমান কি অপমান और चिंता নাই কোনপতি নিৰান্নিয়তে গোপনে গোপনে আহি নিৰ্মম হাতেৰে ভাগ্য চক্ৰ জীৱৰ প্ৰতিগুলি দিছে খুলি এইবাৰ সতৰ্ক মই নোৱাৰে চাবিব কাম নোৱাৰে কৰিব ষড়যন্ত্ৰ ইয়ামুক কুৰিপুৰ সাৰথী এজন শেষ কৰি কুৰুক্ষেত্ৰ উজলাও কৌৰৱৰ কৃতিয়াগণক পাৰিবানে কমুৰ সাৰথী স্কাৰ আনন্দৰে কৰিল স্বীকাৰ কৌৰৱৰ তেন্তে মহাৰাজ যুদ্ধৰ কথা নদী মস্তিষ্ক অবল বেগেৰে আজি
দয়া নাই, ক্ষমা নাই। যুদ্ধত আমাৰ পৰাজয় হৈছে। কেনেকৈ পৰাজয় কৰিছে? আমার দাদা কিন্তু কিন্তু কেনে কি হেরে দাদা কি প্রবুদ্ধি মই যদি চুল ফুটতে আমার কর্ণর প্রতিযোগী করে তুলতে ফাল্গুনী তুলিটারে বাংলা ফুল রঞ্জন করিব নালাগে। যদি সত্য রক্ষা করিব তেন্তে আত্মশ্রদ্ধা করা, আত্মশ্রদ্ধা করে আত্মদান করা হব। তোমার ইচ্ছাই তোমার ধর্মদাত্মা জয় এই গুলি হবা বলে করেছিল বলি লক্ষ্য লক্ষ্য কাজের জন্য মল্লযুদ্ধ সৃষ্টি পুরা মহারাষ্ট্র এই গান্ধীবারে মৌলিক বিনাকি আধারি পুত্র ধৈর্য জানো বলা বলা আমি নিষ্কটাই সমগ্র হয়।
দুৰ্যোধনৰ অন্নৰে পালিত দৰিদ্ৰ পাতালং প্ৰবঞ্চ ৰাজত্ব শকুনিৰ মূৰৰ ওপৰত সকলো অগতিৰ গতি জগতৰ প্ৰতি ভগৱান শ্ৰীকৃষ্ণই যেতিয়া দুখৰ হাত সাৰিব পাৰিছে এই শকুনি সামান্য শকুনি নহয় তাৰ জীৱন ধন্য তাৰ জন্ম ধন্য আৰু সেই জীৱনৰ গৰাকী তুমি হে মোৰ ধন্যবাদ গ্ৰহণ কৰা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছা পুৰুষে না এফালৰ পৰা বিচাৰি মোৰ কোনো আৱশ্যক নাই চোৱা আৰু যুদ্ধ কৰা এইবাৰ চোৱা আমাৰ অনিবাৰ্য কিন্তু সেনাপতিক নেদেখি আমাৰ সৈন্যই সেনাপতি মই মোৰ আদেশ যুদ্ধ কৰা আৰু যদি আদেশ পালন নকৰোঁ কোনো প্ৰতিমনা বুলি ক্ষমা নকৰে ভাৰত ৰথী মহাৰথী গ'ল অক্ষয়নী নিপাত হ'ল ভাৰতৰ অতুল প্ৰতাপী মহাৰাজ দুৰ্যোধন ভাতৃহীন শক্তিহীন অথচ এই শকুনিক উদ্যমাগ্ৰস্ত অৱস্থাত ৰমাস্ত্ৰ দেখুৱাই আদেশ দিবলৈ গুৰুকুলৰ উপদেশক বুলি ভাৰতৰ মন্ত্ৰণাৰতা বুলি শকুনিক ভাৰতে ভয় কৰা নাছিল ভাৰতে শকুনিক ভয় কৰিছিল শকুনি বুলি যি কুৰুক্ষেত্ৰৰ ৰণৰাজি তুমি নিজেই গৌৰৱ কৰি এই শকুনিৰ ওপৰতো প্ৰভুত্ব ঘটাব বিচাৰিছা এই ভাৰত যুদ্ধ উদ্বোধন কৰিলে শকুনিয়ে ভাতৃক মৃত্যুদণ্ড দিব পাৰে